নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল rhinovenue লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ফকিয়াল জনজাতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ফকিয়াল অসমৰ এটা সৰু জনগোষ্ঠী। তেওঁলোকৰ প্ৰায় জনসংখ্যা বৰ্তমান মাত্ৰ 2000। অসমৰ মাৰ্ঘেৰিটা, নাহৰকটীয়া, লিডু, নংলাই, দীঘলীগাঁও, টিপম আদি ঠাইত তেওঁলোকে মূলতঃ বাস কৰে। জনগোষ্ঠীটোৰ ভিতৰত বহুতো গোষ্ঠী আছে। তাৰে ভিতৰত কিছুমান হ'ল থমন, মান, হাই, টিউমটেন আদি। ফকিয়ালসকল বৌদ্ধ ধৰ্ম অৱলম্বী। ফকিয়ালসকলৰ পুৰুষ, মহিলা আৰু শিশুকে ধৰি সকলোৱে পঞ্চলিপি আৰু অষ্টলিপি মানি চলে। পঞ্চলিপি হৈছে 5 বেচিক প্ৰিন্সিপল অফ বুদ্ধিজিম, মানে বুদ্ধ ধৰ্মৰ 5টা প্ৰধান নীতি। পঞ্চলিপিৰ প্ৰথম নীতিৰ মতে কোনো জীৱক কেতিয়াও অনিষ্ট নকৰিবা বা হত্যা নকৰিবা। দ্বিতীয়তে কেতিয়াও কাৰোপা চুৰ নকৰিবা। তৃতীয়তে কোনো মহিলাক লাষ্টফুল ৱে অৰ্থাৎ বাসনাভাৱেৰে চাবলৈ মনা কৰিছে। চতুৰ্থতে কৈছে মিছা নকবা আৰু সমালোচনা নকৰিবা। পঞ্চমতে কোনো ধৰণৰ ৰাগিয়াল বস্তু যেনে মদ, ড্ৰাগ যিকোনো বস্তু নাখাবা, কিয়নো ই তোমাৰ ভবা শক্তিটো নাইকিয়া কৰি দিয়ে। অষ্টলিপিত 8টা নীতি উল্লেখ আছে আৰু সেইকেইটা কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। তেওঁলোকৰ ধৰ্মীয় বিশ্বাস অনুসৰি জীৱ হত্যা এটা ভয়ংকৰ পাপ। ফকিয়াল পুৰুষসকলে শৰীৰৰ ওপৰ অংশ ঢাকিবলৈ ধাৰিযুক্ত চোলা আৰু নিম্নগামী অংশৰ বাবে এডোখৰা কাপোৰ পিন্ধে। মহিলাসকলে মেখেলা চাদৰ পৰিধান কৰে আৰু প্ৰাৰম্ভিকতে ছোৱালীয়ে বগা কাপোৰ পৰিধান কৰে আৰু যৌৱন প্ৰাপ্তিৰ পিছত সেই সাজ ত্যাগ কৰে। ফকিয়াল সমাজত বহু বিবাহৰ প্ৰচলন আছে আৰু বিধৱাৰ পুনৰ্বিবাহতো কোনো প্ৰতিবন্ধকতা নাই। তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। মহিলাসকল ভাল শিপিনী। ফকিয়াল পুৰুষসকলে মাটিৰ, কাঠৰ, বাঁহৰ শিল্প আদি বনায় আৰু এইবিলাক বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জন কৰে। ফকিয়াল জনগোষ্ঠীৰ প্ৰধান উৎসৱ হৈছে পানী বিহু আৰু বুদ্ধ পূৰ্ণিমা। ফাগুন মাহৰ পূৰ্ণিমা নিশা তেওঁলোকে খেৰৰ দম জ্বলাই সকলোৱে মিলি ভালদৰে উদযাপন কৰে। এই উৎসৱটি অসমীয়া মাঘ বিহুৰ দৰে প্ৰায় সাদৃশ্য থকা দেখা যায়। ফকিয়ালৰ চমু পৰিচয় ইমানতে অন্ত পৰিল। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com, নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।